কৃষ্ণৰ মহত যতে পৰম বিৰজাত বয়পাৰ কতে বছৰে কোনে লেখা দিবে তাম্বাৰ শুনি পঢ়ুৱাই উজাজত 3 কোটি 84,000 একশত সহস্ৰ সংখ্যা ছাত্ৰই কৈ উজাৰ তাৰ লেখা কৰি দেখো পদিয়া আছে কাৰ সাগৰ সংখ্যা কি যদু বিৰজত একেদিন চন ভৈল কালৰ হাতত সমৰত জম সম সবে ধৰু ধৰ প্ৰতাপে আদিত দুটি ভোগে যাহাৰ কুপত তৃণ বত দেৱা দেখি খনেকে কালে কৰিলে হে গুৰু সমস্ত আৰু আই মাতৃ সমস্ত আহি নিশা যিমানেই গভীৰ হৈ আহিছে সিমানেই পৰিৱেশো গম্ভীৰ হৈছে আৰু আমাৰ ভকত বৈষ্ণৱ আই মাতৃ সমস্তৰো অৱস্থা যদুবংশৰ দৰে তথৈবচ হৈছে গোবিন্দ গতিকে আজি এই নিৰিবিলি পৰিৱেশত আমি যিকেইজন আছোঁ এইকেইজনেই আমাৰ সাৰ বুলি আমি গণ্য কৰিব লাগিব কাৰণ আমাৰ ভাগ্যত এইকেইজনেই ভকত এইকেইজনেই ভকতনী আছে বাকী সমস্ত যিসকলে নেকি গৃহত সুন্দৰভাৱে কাণ পাতি এই ভাগৱতৰ তত্ত্ব শুনিছে তেওঁলোকলৈও আমি অশেষ উলগনি জনাম যদিহে তেওঁলোকে নিদ্ৰা নগৈ এই সুন্দৰভাৱে ভাগৱতৰ শ্ৰৱণ কৰিবলৈ যত্ন কৰিছে বাৰু যি কি নহওক এতিয়া যদুবংশৰ পতনৰ সমস্ত দৃশ্য বৰ্ণনা ইতিমধ্যে আমাৰ দুইজন গুৰুৱে সুন্দৰভাৱে ব্যক্ত কৰিলে আৰু সৰ্বশেষত ভাগৱতে এটাই নিদৰ্শন কৰিছে যে কৃষ্ণ নিজেই গ'ল বলোৰাম নিজেই গ'ল তাৰ আগতে বাকীসকলে নিজৰ ভিতৰতে মৰামৰি কটাকটি কৰি গুচি গ'ল কিন্তু সিদ্ধান্ত দিছে কি যে যিটো যদুবংশত প্ৰভু ভগৱন্তই জন্মগ্ৰহণ কৰি সেই যদুবংশৰ মান মৰ্যাদা যশস্যা গোটেই 3 তৈলোকতে বিৰাজিত কৰি দিলে প্ৰভু ভগৱন্ত ইয়ালৈ ধৰাধামলৈ অহাৰ মুহূৰ্তত যদুবংশৰ চিন চাপ নাইকিয়া হৈ যোৱাৰ এটা অৱস্থা হৈছিল আৰু সেই যদুবংশত প্ৰভু ভগৱন্তই কৃষ্ণই পূৰ্ণ অৱতাৰ গ্ৰহণ কৰাৰ লগে লগে লাহে লাহে যদুবংশই ঠন ধৰি উঠিল আৰু কংসবধৰ পিছত সমস্ত যদুবংশৰ লোকসকল য'ত সিঁচৰিত হৈ আছিল পলাই পত্ৰং দি আছিল কংসৰ ভয়ত সমস্তবিলাকে লাহে লাহে একত্ৰিত হ'ল আৰু সেই যদুবংশই এটা মহাশক্তি লাভ কৰিলে য'ত নেকি পৰম প্ৰভু ভগৱন্তে নিজেও পাৰমাৰ্থিক শক্তিৰে যদুবংশত বিস্তাৰিত কৰিবৰ কাৰণে
16,108 গৰাকী নাৰী বিয়া কৰিলে। প্ৰত্যেকগৰাকী নাৰীৰ গৰ্ভত 10টাকৈ সন্তান জন্ম হ'ল। আৰু সেইসকলৰ সতি সন্ততি মিলি এই 125টা বছৰৰ ভিতৰত থানবান হৈ যাব ধৰা যদুবংশৰ জনসংখ্যা 56 কোটি হ'লগৈ। আৰু যদুবংশত যিমানবিলাক বীৰ তেওঁ তৈয়াৰ কৰিলে, একোজন বীৰে তেওঁলোকক বিজয় কৰিব পৰা শক্তি আছে, মানে আহৰণ কৰিলে। ইন্দ্ৰক পৰাভূত কৰিব পৰা শক্তি একোজন যদুবীৰৰ সমৰ্থবান হৈ উঠিল বুলি ভাগৱতে নিৰ্ণয় দিছে। যাৰ কাৰণে কোনেও যদুবংশৰ বীৰসকলক দুৰাচাৰ হওক, অনাচাৰ হওক, যিমান অহংকাৰী নহওক কিয়, তেওঁলোকৰ ওপৰত কোনেও মাত মাতিবলৈ সাহস কৰা নাছিল। গতিকে নিৰ্বিবাদে সেই যদুবংশৰ বীৰসকলে নিজৰ নিজৰ অহংকাৰৰ মতে কৰ্মখিনি কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰাৰ কাৰণে তেওঁলোকৰ জৰিয়তে এখন মহা পাপৰ ভাৰ আৰু বসুমতীৰ বুকুত জমা হ'বলৈ ধৰাৰ কাৰণে প্ৰভু ভগৱন্তে ভাবিলে এইসকলক এৰি থৈ গ'লে মই অহাৰ কোনো লাভ নহ'ব। কাৰণ মই আহিলোঁ পৃথিৱীৰ ভাৰ খণ্ডন কৰিবৰ কাৰণে। গতিকে সমস্ত পৃথিৱীৰ ভাৰ বহন কৰাৰ ক্ষমতা নাছিল কাৰণে মই আহি সেই ভাৰ শেষ কৰিলোঁ। কিন্তু মই যোৱাৰ পিছত আৰু মোৰ বংশধৰসকলে আৰু বেছি মহাভাৰ হৈ পৰিব। গতিকে এইসকলক মই এৰি থৈ যাব নোৱাৰিম। গতিকে এইখিনিতে ক'ব লগা বহু কথা আছে, আলোচনা কৰিবলগা বহু কথা আছে। যদুবংশক মাৰিলে নে তাৰিলে প্ৰভু ভগৱন্তে আজি ভাগৱতৰ এই পদত কৈ আছে। আজি 56 কোটি জনসংখ্যাৰ যদুবংশত ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনা কৰাবৰ কাৰণেই যিসকলক ওজাৰ প্ৰয়োজন হৈছিল, একোজন ওজাৰ তলত 1000 ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিব লগা হৈছিল। আৰু সেই ওজাৰ সংখ্যাটো ইয়াত উল্লেখ কৰিছে, সতেক আপোনাৰ 3,84,170 3,84,100 মাষ্টৰ লাগিছিল যদুবংশৰ সেই ল'ৰা ছোৱালীবিলাকক শিক্ষাদান দিবৰ কাৰণে। আৰু প্ৰত্যেকৰ দায়িত্বত 1000জনকৈ ছাত্ৰ ছাত্ৰী আছিল। গতিকে কিমান হ'ব সংখ্যাটো চিন্তা কৰক। আৰু সমস্তবিলাক প্ৰভু ভগৱন্তে তিলেকতে বোলে নাশ কৰি গুচি গ'ল, নিজেও গুচি গ'ল। কিয়? তাৰ মূল পাৰমাৰ্থিক কাৰণ এটাই, যদুবংশ আছিল শাপগ্ৰস্ত। যজাতিৰ পুত্ৰ যদুৱে যিটো পিতৃৰ আজ্ঞা অৱমাননা কৰিলে, তেওঁ নিজৰ গৰ্বত, নিজৰ অহংকাৰত বা নিজৰ ভোগৰ যিটো আকাংক্ষা ত্যাগ কৰিব নোৱাৰে কাৰণে পিতৃয়ে যাচি দিয়া বৃদ্ধ শৰীৰটো, জৰাগ্ৰস্ত শৰীৰটো তেওঁ গ্ৰহণ নকৰিলে। যাৰ কাৰণে তেওঁ অভিশাপ দিছিল, তুমি ৰাজভোগ কৰিবৰ কাৰণেহে তুমি এনেকৈ আকাংক্ষা কৰি অন্ততঃ মোৰ বাক্য তুমি নষ্ট কৰিলা। জ্যেষ্ঠ পুত্ৰৰ ওপৰত পিতৃ মাতৃৰ আটাইতকৈ বেছি আশা থাকে, আকাংক্ষা থাকে। আৰু সেইজনে যদি কিবা কাৰণত যদি পিতৃ মাতৃৰ আজ্ঞা যদি ভংগ কৰে, পিতৃ মাতৃয়ে যিমান দুখ পায়, বাকীকেইটা সন্তানে দুখ কৰিলেও হয়তো সিমান দুখ নাপায়। যাৰ কাৰণে তেওঁ অভিশাপ দিলে যে তই ৰজাটো হ'ব নোৱাৰে, তোৰ বংশৰ কোনো লোকেই কোনো কালেই ৰজা হ'ব নোৱাৰিব। আৰু সেই অভিশাপ মূৰত লৈ যদুবংশ আহি দাপৰৰ শেষত নিশ্চিন্নপ্ৰায় এটা অৱস্থাত আহিছিল। আৰু প্ৰভু ভগৱন্তে ভাবিলে যে মহালীলা কৰিবলৈ যাওঁতে মই পৃথিৱীলৈ যদি যাব লাগে, তেতিয়াহ'লে মই কোনটো বংশত জন্মগ্ৰহণ কৰিম? গতিকে মই যদি যদুবংশত জন্মগ্ৰহণ কৰিব লাগে, তেতিয়াহ'লে যদুবংশত যিসকল ধৰ্মপৰায়ণ লোক আছে, তেওঁলোকে এতিয়ালৈকে গতি আৰু মুক্তি পোৱা নাই। গতিকে তেওঁলোকে সাপতেই তেওঁলোকে কি হৈ আছে, আবদ্ধ হৈ আছে, মুক্তি পোৱা নাই। গতিকে মই যদুবংশতেই জন্মগ্ৰহণ কৰিম। তাৰ কাৰণে তেওঁ এই সমস্তবিলাক যোজনা কৰিলে। বিভিন্ন ধৰণে বিভিন্ন যুগৰ পৰা লীলা কৰি আহি দৈৱকীৰ গৰ্ভত জন্ম লোৱাৰ সূত্ৰটো দেখুৱাই, যশোদাৰ গৃহত ডাঙৰ দীঘল হোৱাৰ সূত্ৰটো দেখুৱাই তেওঁ মহালীলা কৰিলে।
আৰু সেই মহালীলাৰ অন্তত যদু বংশৰ যশস্যা আজি যদুৰ জন্ম হোৱাৰ পিছৰ পৰা কিমানটা প্ৰজন্ম পাৰ হৈ গুচি গ'ল তাৰ পিছত যিটো যশস্যা বুটলিবলৈ সক্ষম নহ'ল কৃষ্ণ জন্ম হোৱাৰ লগে লগে সেই যদু বংশৰ যশস্যা তিনি তৈলোকত বিয়পাই দিলে আৰু তাৰ জৰিয়তে সেই যদু বংশৰ বীৰসকলক সবংশে নাশ কৰাৰ চলেৰে বংশটো উদ্ধাৰ কৰি লৈ গুচি গ'ল গতিকে এই কথাটো হৈছে গতিকে চাবলৈ গ'লে যদু বংশক ধ্বংস কৰিবৰ কাৰণে প্ৰভু ভগৱন্ত অহা নাই প্ৰভু ভগৱন্ত আহিছে যদু বংশক উদ্ধাৰ কৰিবৰ কাৰণে আৰু এই যে প্ৰবাস ভূমি যে যুদ্ধখন কৰালে যজ্ঞ যে কৰিলে যজ্ঞ কৰি কোনো কাৰণতে তেওঁ ভুল কৰ্ম কৰা নাই কাৰণ যি যজ্ঞ কৰিছিল এটা সময়ত চন্দ্ৰই সেই যজ্ঞৰ যিখিনি মন্ত্ৰ যি পুৰোহিতে যি যজ্ঞ সম্পাদন কৰিছিল একেখিনি পুৰোহিতেই আজি কৃষ্ণৰ বা যদু বংশৰ সেই যজ্ঞও সম্পাদন কৰিছিল কিন্তু এই যজ্ঞত কেতিয়াও ভুল হোৱা নাই দান দক্ষিণাৰ পৰা আদি কৰি যিমানখিনি তেওঁ কৰিব লগা কৰ্ম সমস্তখিনিকে কৰি সকলোকে সন্তুষ্ট কৰাইছিল কিন্তু তাৰ পিছতেই এক প্ৰকাৰ ক'বলৈ গ'লে যদু বংশৰ ওপৰত যিটো ঋষিসাপ চলিছিল সেই ঋষিসাপৰ ছিদ্ৰ সেই মুহূৰ্ততেই যজ্ঞৰ জৰিয়তে নাইকিয়াই হৈ গ'ল নাইকিয়া হৈ যোৱাৰ পিছততো এতিয়া যদু বংশকতো এৰি থৈ যাব নোৱাৰে যাৰ কাৰণে তেওঁ লীলা কৰি বাৰাৱণী খুৰা ৰাগী এটা লগাই দি তেওঁলোকক যিহেতু তিনি তৈলোকৰ কোনোৱে তেওঁলোকক মাৰিব নোৱাৰে নিজৰ নিজৰ ভিতৰতে মৰামৰি কটাকটি কৰিবৰ কাৰণে এই লীলাটো কৰিছে য'ত প্ৰভু ভগৱন্ত নিজেই উপবিষ্ট থাকি নিজেই দৰ্শন দিয়াই অন্তিম মুহূৰ্তত তেওঁৰ ছবি চাই তেওঁৰ মুখমণ্ডল চাই তেওঁ মূৰ্তি চাই সেই যদু বীৰসকল মৃত্যুমুখত পৰিল বা কৃষ্ণ প্ৰভু ভগৱন্তক জীৱনৰ শেষ মুহূৰ্তত দৰ্শন কৰাৰ সূত্ৰে তেওঁলোকে মহামুক্তি লৈ গুচি গ'ল কিন্তু যিসকল থাকিল এইসকলে হয়তো সেইখিনি কথা বুজি পোৱা নাছিল পিতৃ মাতৃয়ে হওক বা অন্যান্য নাৰীসকলে হওক কিন্তু তেওঁলোকেও বিষাদতে হওক বেজাৰতে হওক দুখতে হওক শোকতে হওক অন্তিম ক্ষণত কৃষ্ণৰ কথা চিন্তা কৰিয়েই কৃষ্ণৰ ছবিটো মনত পেলাই তেওঁলোকেও প্ৰাণত্যাগ কৰিব লগা অৱস্থা হ'ল আৰু সেই প্ৰাণত্যাগৰ জৰিয়তে তেওঁলোকৰ মহামুক্তি হৈ গৈছে আজি এই কথাখিনিকে আজি কৈছে গোটেই সৃষ্টিখনত জন্ম আৰু মৃত্যুৰ খেলাই চলি আছে আৰু এই জন্ম মৃত্যুৰ খেলাটোৰ লগত প্ৰভু ভগৱন্তই নিজেও জড়িত থাকি আজি জগতক এনেকুৱা এটা শিক্ষা দিলে তেওঁ ইচ্ছা কৰিলে যিকোনো কৰ্ম সম্ভৱ হ'ব পাৰে আজি অহংকাৰত যিসকলে দপ্ত পাই আছে প্ৰভু ভগৱন্তই যদি ইচ্ছা কৰে মুহূৰ্ততে তেওঁলোকৰ অহংকাৰ চূৰ্ণাকিত কৰিব পাৰে গতিকে এয়া হৈছে ভগৱন্তৰ লীলা গতিকে এই লীলাটোত এতিয়া ভগৱন্তই নিজে উপজি নিজেই এই সংসাৰৰ মায়াৰ পৰা মুক্ত হোৱাৰ কথাটো তেওঁ দেখুওৱা নাই সংসাৰৰ মায়াই তেওঁ একো কৰিব নোৱাৰে বুলি জগতক তেওঁ দেখুৱাব পৰা ব্যৱস্থা কৰা নাই কাৰণ এই মায়াত নিমজ্জিত হৈ জীৱনৰ শেষ সময়ত তেওঁ কান্দি কান্দি দুখ কৰি কৰি যাব লগা এটা দৃশ্য দেখুৱাইছে কাৰণ তেওঁ মনুষ্য লীলা কৰি আছে কাৰণ মনুষ্যৰ যি বা সাংসাৰিক লীলা কৰি আছে এই সংসাৰখনত দুখৰ বাহিৰে আমাৰ মূল সম্বল প্ৰকৃততে আন একো নাই জন্মৰ পৰাও আমি দুখ লৈ আছোঁ সংসাৰত আমি ভৰি দিয়া দিনাখনৰ পৰাই আমি দুখ কষ্ট বেদনা এইখিনি লগত লৈ আহিছোঁ আৰু জীৱনৰ অন্তিম ক্ষণতো এইখিনি আমি লগত লৈ যাব লাগিব কিন্তু এই বেদনাখিনি যেন লগত লৈ যাব লগা নহয় আমি যেন আনন্দ মনেৰে এই সংসাৰখন এৰি থৈ যাব লাগে তাৰ কাৰণে আমি কৰ্ম কৰিব লাগিব তেতিয়াহে আমি সংসাৰৰ পৰা মুক্তি হ'ব পাৰিম যিটো বৰ্ণনা যিটো তত্ত্ব আজি যিটো মহত্বৰ কথা আজি ভাগৱতে কৈ আছে জীৱনৰ অন্তিমখনত যদি আনন্দ মনেৰে তুমি কৃষ্ণ নাম ল'ব পাৰা কৃষ্ণৰ ৰূপ দৰ্শন কৰিব পাৰা কৃষ্ণৰ ভকতৰ সংগ লৈ তুমি যাব পাৰা তেতিয়াহ'লে তুমি সংসাৰৰ পৰা মুক্তি হ'ব পাৰিবা নহ'লে কোনো কাৰণতে তুমি সংসাৰৰ চক্ৰৰ পৰা এৰাব নোৱাৰি
বাৰে বাৰে সংসাৰলৈ 84 লক্ষজনী পৰিভ্ৰমণৰ কাৰণে আমি অহা যোৱা কৰি থাকিব লাগিব। এই মহত্বটোকে আজি প্ৰদান কৰিছে। সংসাৰত আহিলে দুখে দুখ, হয়, কিন্তু ভগৱানৰ নাম খেলিচোন ভাল লাগে। এইটোৱেইটো আচল ৰহস্য। আমি যে কৈছোঁ প্ৰভু 3খন লোক আমাৰ কাৰণে দিছে, সাংসাৰিক লোকসকলৰ কাৰণে। কৰ্মসূত্ৰে আমি 3 জেগালৈ যাব লাগিব। এটা জেগা হৈছে আপোনাৰ স্বৰ্গ, এটা জেগা নৰক, আনটো হৈছে বৈকুণ্ঠ। কিন্তু স্বৰ্গ নৰক বৈকুণ্ঠ আপুনি ক'ত বিচাৰি পাব জানো বাৰু? সম্ভৱনে বাৰু? নৰকপুৰী বুলি বেলেগ এখন ৰাজ্য ক'ৰবাত আপুনি দেখুৱাব পাৰিব? স্বৰ্গ বুলিবলৈ কোনোবা এখন ৰাজ্য ক'ৰবাত দেখুৱাব পাৰিব? নাই, নোৱাৰে। স্বৰ্গ বুলি ক'লে আমি আকাশৰ কথা আমি কওঁ, নহয় জানো বাৰু? কিন্তু আকাশলৈ আপুনি যিমানেই যেনেকেই নহওক, আপুনি মহাকাশযান পঠালেও ইন্দ্ৰই ৰাজ কৰি থকা সেই স্বৰ্গপুৰীখন কোনোদিন দেখা নাপায়। আৰু এইটো কথাও জানিব, ওপৰলৈ গ'লে অকল স্বৰ্গই নহয়, ওপৰলৈ গ'লে নৰকো আছে। কাৰণ সেইখন নৰক যুধিষ্ঠিৰে দৰ্শন কৰিছে। হিমালয় পাহাৰৰ ওপৰেদি স্বৰ্গযাত্ৰা কৰিলে। হিমালয় পাহাৰৰ একেবাৰে ওপৰৰ চূড়াটোত উঠি যেতিয়া তেওঁ বৈকুণ্ঠলৈ যাব লাগে বা স্বৰ্গলৈ যাব লাগে, সেই মুহূৰ্ততে ৰথে আহি যুধিষ্ঠিৰক তাৰ পৰা ওপৰলৈ লৈ গৈছে, হয়নে নহয়? কিন্তু গৈ তেওঁ ক'ত ভৰি দিলে? প্ৰথমতে নৰকত ভৰি দিলে। নৰকত ভৰি দিয়াৰ লগে লগে যেতিয়া নৰকত সেই জীৱবিলাকক যেতিয়া শাস্তি দি থকা দেখা পালে, ইমান আলাই আথানি হৈ থকা দেখা পালে, সেইবিলাক জীৱ হঠাতে এনেকুৱা এটা পৰিৱেশত দেখা পোৱাৰ লগে লগে তেওঁ যেতিয়া ঈশ্বৰৰ নাম, ভগৱানৰ নাম, ৰাম নাম যেতিয়া লৈ পেলাই যেতিয়া তেওঁ মানে আচৰিত হৈ ৰাম বুলি উচ্চাৰণ কৰিলে, লগে লগে নৰকৰ পৰা সমস্ত জীৱ তাৰ পৰা উধাও হৈ গুচি গ'ল, বৈকুণ্ঠ পালে গ'ল বা স্বৰ্গ পালে গ'ল। গতিকে চাওক, সেই স্বৰ্গখন আৰু নৰকখনৰ মাজত পাৰ্থক্য নাই, একেলগতে আছে, ওচৰা-ওচৰি আছে। গতিকে এই স্বৰ্গ নৰক আপুনি যদি ওচৰা-ওচৰি আছে, তেতিয়াহ'লে সেই ওচৰা-ওচৰি থকা স্বৰ্গ নৰক আপুনি এই মধ্যতে আপুনি বিচাৰিলেই পাব। এইখনেই স্বৰ্গ, ইয়াতেই নৰক, ইয়াতেই বৈকুণ্ঠ। য'ত কোনো কুণ্ঠাবোধ নাই, ভয় নাই, সন্দেহ নাই, সেইখন হৈছে বৈকুণ্ঠ। য'ত আনন্দৰ ৰস আছে, সেইখন হৈছে বৈকুণ্ঠ। য'ত প্ৰভু ভগৱন্তৰ গুণানুচৰিত্ৰ লীলাৰ কথা শ্ৰৱণ কীৰ্তন কৰি আনন্দ ৰসত যিসকলে বৰ্তি থাকে, এই বৈকুণ্ঠ। গতিকে সেই প্ৰভুসকল, আপুনি যে কৈছে যে ভকতৰ লগত থাকিলে আমাৰ কিয় দুখ নালাগে? বৈকুণ্ঠত থাকিলে জানো কাৰোবাৰ বিষয়ৰ বাসনাবিলাক জাগৰণ হয় জানো? বিষয় বাসনা পৰিত্যাগ হৈ যায় সেই মুহূৰ্তত। যদি ঈশ্বৰ কৃষ্ণৰ কথা যদি একান্তভাৱে আপুনি যদি শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে বিচাৰে, তেতিয়াহ'লে আপুনি বিষয়ৰ সমস্ত ধান্দা, পুত্ৰ, পৰিবাৰ, গৃহৰ সমস্ত কৰ্ম আপুনি সেই সময়ত আপুনি অন্ততঃ পাহৰিবৰ কাৰণে আপোনাৰ কাৰণে সম্ভৱ। কিন্তু যেতিয়া কৃষ্ণ কথা বাদ দি বেলেগ কথা ওলাই আহে, তেতিয়া বাকীবিলাকো আপোনাক আগুৰি ধৰিব, তেতিয়াই দুখ হ'ব। গতিকে স্বৰ্গত থাকিলে আপুনি ভোগ কৰি থাকিব, বৈকুণ্ঠত থাকিলে আপুনি সমস্ত জগতৰ কথাই পাহৰি যাব, নিজৰ কথাও পাহৰি যাব। নিজৰ যদি কিবা এটা যদি দেহত বিকাৰ আছে, শুদ্ধ চিত্তে শুদ্ধ মনে যদি ঈশ্বৰৰ কথা যদি আপুনি শ্ৰৱণ কীৰ্তন কৰে, তেতিয়াহ'লে সেই সময়কণৰ ভিতৰত দেহৰ পীড়াও আপুনি অনুভৱ নকৰিব। আপোনালোকে পাইছে, প্ৰমাণ পাইছে, প্ৰত্যক্ষ প্ৰমাণ। বিচনাৰ পৰা উঠিব নোৱাৰা, একেবাৰে মানে সাংঘাতিক চটফটাই থকা ৰোগীজনকো তেওঁৰ সন্মুখত যদি ভাগৱত পাঠ বা অন্যান্য প্ৰভু ভগৱন্তৰ লীলামালা অকণমান যদি ভকতৰ জৰিয়তে যদি কিছু শ্ৰৱণ কীৰ্তন কৰা হয়, একান্ত মানে যদি তেওঁ শুনিবলৈ বিচাৰে, উঠিব নোৱাৰাজনো উঠি বিচনাতে হ'লেও ভকতৰ শাৰীত বহি অন্ততঃ সেই সময়কণ তেওঁ ঈশ্বৰৰ নাম কথা ল'বৰ কাৰণে, ভকতক সেৱা কৰিবৰ কাৰণে এটা শক্তি এটা পায়। ক'ৰ পৰা পালে সেই শক্তিটো? কিহৰ পৰা পালে? গতিকে তেওঁ এই বিষয়ৰ বাসনাৰ পৰা তেওঁ সেই সময়ত মুক্ত হৈ গ'ল। তাৰ অন্তৰে যিহেতু ঈশ্বৰক শৰণ হৈছে, ভকতত যেতিয়া শৰণ হৈছে, তেওঁ বৈকুণ্ঠত আহি গ'ল। বৈকুণ্ঠত অহাৰ কাৰণে তেওঁ বিষয় বাসনাখিনি
তেওঁ সেই মুহূৰ্তত আঁতৰি যোৱাৰ কাৰণে দেহৰ পীড়াও নাইকিয়া হৈ গ'ল। গতিকে এনেদৰে আমি বৈকুণ্ঠ আমি এই মৰ্ততে আমি পাব পাৰোঁ একান্ত ভকতিৰ সূত্ৰে বা একান্ত ভকতৰ সংগত যিটো সম্ভৱ হয়। আজি এই কথাটোকে আজি ভাগৱতে ক'বলৈ গৈ আছে। যিজন কৃষ্ণই মুহূৰ্তৰ ভিতৰতে নিজৰ বংশটোকে শেষ কৰিব পাৰে, সেইজন কৃষ্ণই আমাক দুৰাচাৰসকলক, আমি প্ৰত্যেকেই দুৰাচাৰ অনাচাৰ, আমি এবাৰ হ'লেও নিজে এটা ভুল কৰিছোঁ বুলি প্ৰত্যেকেই আমি নিশ্চয় আত্মসমালোচনাই যদি চাওঁ তেতিয়াহ'লে নিশ্চয় আমি স্বীকাৰ কৰিব লাগিব যে আমাৰ ক'ত কি ভুল হ'ল। সেই ভুলটো আমি নিজেই বিচাৰি পাব লাগিব। যদি আমি নিজৰ ভুলটো বিচাৰি পাওঁ তেতিয়াহ'লে আমিও দুৰাচাৰ, আমিও অনাচাৰ। গতিকে এইসকলক নাইকিয়া কৰিবৰ কাৰণে, নিষেধ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰ বেছি সময় নালাগে। গতিকে এই কথাটোকে সাৱধান বাণী দি আছে। বাৰু যি কি নহওক গুৰু সমস্ত, আহকচোন বাৰু ভাগৱতে এটা সুন্দৰ ৰূপৰে আমাক প্ৰদান কৰি আছে। যদুবংশৰ ধ্বংসৰ লগতে প্ৰভু ভগৱন্তৰ বৈকুণ্ঠ পয়নৰ এই মহাতত্বৰ লগত সংগত কৰি আমিনো কি মহত্তত্ব উপলব্ধি কৰিব পাৰোঁ, উপদেশৰ মাজত আমি বিচাৰি চাবলৈ যত্ন কৰোঁ। কৃষ্ণ আৰু এইটো বিষয়ত মুখত এৰাই আহোঁ, দিনে দিনে যায় আয়ু মৃত্যু চাপে বাহো, তেজি ধন জন জীৱনৰ গৰ্ব, কালে পাইলে একে দিলে হৰিবে মায়া ময় বিষয় অনেকে হৈ চন্ন, জানিয়া কৃষ্ণৰ বাবে পঢ়িল আৰু কৃষ্ণকে পৰম বন্ধু, কৃষ্ণকে ঈশ্বৰ, কৃষ্ণকে পৰম আত্মাই সমস্ত লোকৰ, কৃষ্ণকে মুকুতি দাতা, কৃষ্ণ ইষ্টদেৱ, জানি দৃঢ় ভকতি কৃষ্ণ পুত্ৰ ভাৰ্যা সবে এৰৈ মৃতক জনক, মৰিলো পাৱে লাগ বান্ধৱ কৃষ্ণক। জয় কৃষ্ণ। ইমান সুন্দৰভাৱে মহান ভাগৱতে মহত্তত্ব প্ৰদান কৰিছে। আমাৰ এই বিষয় সংসাৰত আমি কেৱল পুত্ৰ ভাৰ্যা ধন এই সমস্তকে আমি আপোন বুলি গ্ৰহণ কৰি আমি কৰ্ম কৰি আছোঁ। এয়া হৈছে আমাৰ বিষয়ৰ সংগী, আৰু এই সকলৰ কাৰণে আমাৰ দুখৰ যন্ত্ৰণাৰ শেষ নাই। আৰু এই সকলৰ কাৰণে শুদ্ধ চিত্তে শুদ্ধ মনে আমি ঈশ্বৰৰ ওচৰত শৰণ ল'বলৈও কাৰণে আমি সুযোগ সুবিধা নাপাওঁ। চিন্তা কৰি চাওক, সকলোখনতে পুত্ৰ পৰিবাৰৰ পোহ পালনৰ জৰিয়তে তেওঁলোকৰ সুখ সমৃদ্ধিৰ কথাকে আমি চিন্তা কৰি থাকিব লাগে। গতিকে এইবিলাক বিষয়ে আমাক সকলো সময়তে তেওঁলোকৰ লগতে আমাক বান্ধি ৰাখে, আমাৰ মনক কোনো কাৰণতে মুক্ত কৰি স্বাধীনভাৱে কিবা এটা আনন্দ কৰিবৰ কাৰণে সুযোগ নিদিয়ে। সকলো সময়তে সেই বিষয়, যাৰ কাৰণে আমি নকৰিব লগা কৰ্ম কৰিছোঁ, কৰিব লগা কৰ্মকো আমি কৰিব পৰা নাই। গতিকে এনেকুৱা এটা অৱস্থাৰ মাজতো আজি সুন্দৰভাৱে ভাগৱতে সেই উদাহৰণটো দিছে। যি পুত্ৰ পৰিবাৰৰ কাৰণে গোটেই জীৱনটো তুমি শ্ৰম কৰিলা, কষ্ট কৰিলা, তেজক পানী কৰি, হাড়ক মাটি কৰি সমস্ত কৰ্ম কৰিলা, মৃত্যু হোৱাৰ পিছত সেইসকলে তোমাক কিন্তু নিজৰ আপোন বুলি অকণমান সময়ো লগত ৰাখি থৈ দিব পৰা অৱস্থা এই সংসাৰত নাই। কিয়? তাকে কৈ আছে, এই বিষয়ৰ সংগীবিলাক বিষয়ভোগৰ সময়তহে লগত থাকে, কিন্তু যেতিয়া বিষয়ৰ আপোনাৰ অৱসান ঘটিব আপোনাৰ লগত সেইসকল নাথাকে। গতিকে আপুনি
মৰাৰ পিছতো তেওঁলোকে আনকে দেখুৱাই বা মনতে কিছু নিজৰ ভৱিষ্যতৰ অন্ধকাৰ দিশটোৰ কথা চিন্তা কৰি বহুত দুখ কৰে। আজি পিতৃ জীয়াই আছিল, পিতৃৰ উপাৰ্জনৰ টকাৰে খাই আছিলোঁ, পিতৃ হঠাৎ গুচি গ'ল, এতিয়া আমি কেনেকৈ চলিম, নিজে কেনেকৈ চলিম, এইটো দুখতহে পিতৃ মৰাৰ কাৰণে দুখ কৰিছোঁ। কিন্তু পিতৃয়ে কিমান দুখ কৰি পৃথিৱীৰ পৰা গুচি যাব লগা হৈছিল, পিতৃৰ বেদনাকণৰ কথা আমি জানো সেই সময়ত আমি উপলব্ধি কৰিছোঁ? নাই কৰা। পিতৃয়ে চটমটাই যন্ত্ৰণাত পৰি থকাৰ সময়তো পিতৃৰ যন্ত্ৰণাটো আমি অনুভৱ কৰাতকৈ এটা সময়ত আমি তেওঁক অন্তৰৰ সৈতে বিদায় দিবলৈ বাধ্য হৈছোঁ। কিয়? বচাব নোৱাৰোঁ যেতিয়া ইমান দুখ কষ্ট খাই থকাতকৈ তেওঁ জোহাই ভাল। চাওক, এনেকুৱা এটা বিষয়ৰ সম্পৰ্কত আমি কৰ্ম কৰি আছোঁ। তাকেই প্ৰভু ভগৱন্তৰ এই চৰিত্ৰটোৰ কথা কৈ আছে যে যিজন প্ৰভু ভগৱন্ত সংসাৰত জীয়াই থাকোঁতে তোমাৰ লগত আছে, মৃত্যুৰ সময়তো তোমাৰ লগতে আছে, আৰু তুমি এই লোকৰ পৰা গ'লে পৰলোকতো তোমাৰ লগতে থাকিব। গতিকে সেইজন প্ৰভু আমাৰ জীৱবিলাকৰ মাজত সদায় থাকে, আত্মাৰূপে থাকে, এৰা এৰি নাই। কিন্তু সেইজনক আমি চিনিব নোৱাৰাৰ কাৰণে মৃত্যুৰ সময়ত তেওঁক লগত লৈ যাব নোৱাৰোঁ। আৰু সেইজনক যদি আমি চিনিব পাৰাহেঁতেন জীয়াই থাকোঁতে, তেতিয়াহ'লে মৃত্যুৰ সময়ত আমি একেলগে গ'লোহেঁতেন। এইটো দেহত প্ৰভু ভগৱন্তৰ দুটা সত্তা আছে। আত্মাৰূপে তেওঁ দুটা অংশ লৈ এই জগতলৈকে আহিছে। জীৱাত্মাৰূপে এটা অংশ আৰু পৰমাত্মাৰূপে এটা অংশ। জীৱাত্মাৰূপে অহা অংশটোৱে ৩৩ কোটি দেৱতাৰ লগত সংগ কৰি পঞ্চভূতিৰ শক্তিৰে এটা দেহৰ জৰিয়তে সেই ইন্দ্ৰিয় বৰ্গৰ সহযোগত জীৱই ভোগ কৰে। আৰু পৰম প্ৰভু ভগৱন্তই পৰমাত্মা ৰূপে তেওঁ থিতাপি লৈ নিৰাকাৰ ৰূপত কাকো নেদেখুৱাকৈ অদৃশ্যভাৱে তেওঁ সৰ্বসাক্ষী হৈ ৰৈ থাকে। কিন্তু এইজনক আমি চিনি নাপাওঁ। ইন্দ্ৰিয় বৰ্গৰ লগত জীৱৰহে সম্পৰ্ক থাকে। গতিকে ইন্দ্ৰিয়ই যেতিয়া ভোগ কৰিব, ভোগ কৰাৰ সময়ত কিন্তু সেই পৰমাত্মা ৰূপী ঈশ্বৰজনৰ কাৰণে যে আমি জীয়াই আছোঁ, এইষাৰ কথা আমি ভাবিব নোৱাৰোঁ। গতিকে যিজন পৰম পুৰুষ ভগৱন্ত থকাৰ কাৰণে আমি জীয়াই আছোঁ, সেইজনৰ কথা চিন্তা নকৰোঁ। গতিকে এইকাৰণে কোৱা হৈছে আমাৰ জীৱ দেহৰ কেনেকৈ দুটা পক্ষী কেনেকৈ আহি পেলাই আমাৰ ইয়াত বাস কৰে। ইমান বৰগীতত বা দেহ বিচাৰৰ গীতত সুন্দৰভাৱে উল্লেখ কৰিছে, হয়নে? দেহৰ ভিতৰতে কি আছে সুন্দৰভাৱে গীতটো মানে উল্লেখে আছে নহয়। চিনা চিনি নাই বুলি যে কৈছে, দেহৰ ভিতৰতে আছে চিনা চিনি নাই। যেহিবিলাক দুই পক্ষী দুই দিশে যায়, সেইবিলাক এই নৰদেহা পঞ্চভূতে খায়। জীৱ আত্মা পৰমাত্মা দুই ককাই ভাই। দেহৰ ভিতৰতে আছে, দেখা দেখি নাই। যেহি বেলা দুই পক্ষী দুই দিশে যায়, সেই বেলা নশ্বৰদেহ বা নৰদেহ পঞ্চভূতে খায়। হয়নে নহয় কওক? আজি এই অৱস্থাটোৱে এতিয়া আমাৰ চলি আছে। গতিকে আমি এই মহতত্বটো যদি আমি উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে হৃদয়ত থকা কৃষ্ণটোক আমি বিচাৰিবলৈ যত্ন কৰিলে সেই কৃষ্ণৰ লগতে আমি এই সংসাৰ ত্যাগ কৰি আমি গুচি যাব পাৰিম। যি যোগীসকলে ধ্যানৰ মাজেৰে, অষ্টাংগ যোগৰ মাজেৰে জীৱাত্মা আৰু যিটো পৰমাত্মা দুয়োটা শক্তিক যোগৰ অষ্টাংগ যোগৰ জৰিয়তে ৬ চক্ৰৰ নিয়ন্ত্ৰণ কৰি সেই যোগৰ মাৰ্গত জীৱাত্মা আৰু পৰমাত্মা একত্ৰিত কৰাৰ সূত্ৰে আপোনাৰ দশম দ্বাৰেদি জীৱাত্মা আমাৰ পৰমাত্মা দুই একেলগে মূৰ্ধাস্ফুটি আপোনাৰ একেলগে বাজ হৈ বৈকুণ্ঠলৈ গুচি যায়। আজি বলোৰামৰ যে যিটো দেহ ত্যাগৰ বৰ্ণনাটো দিলে, সেই বৰ্ণনাটোত এই কথাখিনিকে উল্লেখ কৰিছে যে তেওঁ যোগৰ মাৰ্গেৰে দশম দ্বাৰেদি যিটো আমাৰ ঊৰ্ধত যিটো আমাৰ তালু বুলি পেলাই আমাৰ যিখন দুৱাৰ আছে, এনেই আমাৰ নৱদ্বাৰ আছে শৰীৰত। নৱখন দ্বাৰক আমি সকলোৱে চিনি পাওঁ,
কিন্তু নৱদ্বাৰৰ ওপৰত আৰু এখন দ্বাৰ আছে, যিখন দ্বাৰ সদায় বন্ধ থাকে। সেইখন দ্বাৰেদি জীৱৰ প্ৰৱেশ ঘটে আৰু সেইখন দ্বাৰেদি জীৱক গুচি যাব পাৰিব লাগিব। কিন্তু পৰমাত্মা প্ৰভু ভগৱান সেইখন দ্বাৰতে আছে, তেওঁ কিন্তু সেই দ্বাৰেদি গুচি যায়। কিন্তু জীৱাত্মা যিহেতু কৰ্মৰ বাসনা থাকে, তেতিয়াহ'লে নৱদ্বাৰৰ যিকোনো এখন দ্বাৰেদিহে তেওঁ যাব। কিন্তু যদিহে সৎকৰ্ম কৰি জীৱাত্মা পৰমাত্মাক যদি চিনিব পৰা এটা অৱস্থালৈকে আহে, তেতিয়াহ'লে দুয়ো লগ লাগি একেটা ৰাস্তাৰে গুচি যাব আৰু সংসাৰলৈকে আহিব লগা নহয়। এই মহত্বটোৱে আমাক সুন্দৰভাৱে দিছে। গতিকে এই বিষয় সংসাৰত আমি মিছা বিষয়ৰ মায়াত, স্বাৰ্থৰ আমি বাসনাতহে আমি পিতৃ মাতৃ ভাই ভাতৃ সকলোৰে লগত এটা সম্পৰ্ক কৰিছোঁ। যেতিয়াই ভাগ অংশৰ কম বেছি হয়, তেতিয়াই আমাৰ ভাই ভাতৃৰ চিন মুকাম নাইকিয়া হয়, পিতা পুত্ৰৰ চিন মুকাম নাইকিয়া হয়। কিহৰ কাৰণে? এই বিষয়ৰ বাসনাটোৰ কাৰণে। গতিকে এই বিষয়ে বাসনাৰ সংগীবিলাক প্ৰকৃত নহয়। আজি ভগৱন্তে আজি ভাগৱতৰ মহাতত্বৰে এই কথাখিনিকেই দৰ্শন দিছে ভকতসকলক। গতিকে জীৱনৰ অন্তিম ক্ষণত বা তাৰ আগতে বিষয়ৰ মায়া বন্দীটো আমি হ'বই লাগিব, কিন্তু মায়াত মোহান্ধ হ'ব নালাগে। যেনেকৈ কৃষ্ণই মায়াত মোহান্ধ হোৱা নাই, পিতৃ মাতৃকো তেওঁ ত্যাগ কৰিছে, ভাই ভাতৃকো তেওঁ মাৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। কিহৰ কাৰণে? সকলোৰে মুক্তিৰ কাৰণে, ভালৰ কাৰণে। এই মৰণটো এটা শুদ্ধ মৰণ হ'ব লাগিব। অন্যান্য বিষয় কৰ্ম কৰি যদুবীৰসকলে হয়তো সেই সৌভাগ্যখন পোৱা নাছিল, কিন্তু কৃষ্ণই কৃপা কৰি তেওঁলোকক সেই সৌভাগ্যখন প্ৰদান কৰিলে। জীৱনৰ অন্তিমখন সময়ত যুদ্ধৰ মাজতো তেওঁ ৰূপ দৰ্শন দিয়াই কৃপা কৰালে। ৰূপ দৰ্শন দিয়াৰ কাৰণে তেওঁলোকৰ মহামুক্তি হ'ল। এই কথাখিনি আমি জানিব লাগিব। আহক ভাগৱতৰ এই আখ্যানৰ এই অধ্যায়ৰ শেষ যিটো উপদেশ, এই উপদেশলৈ আমি আগুৱাবলৈ যত্ন কৰোঁ। কৃষ্ণ হেন বন্ধু কৃষ্ণ আছা হিয়াব মোৰ টাংকন দিছি তনিতা নাওয়ের তলত যায় জলত বিবুধি যেন ৰোগী মৰে পুছে আচন্ত হাতৰে অমৃত এৰি কৰবি হিয়াত কৃষ্ণ তেজি ভজক গীতা ভাগৱত শাস্ত্ৰ জানি নকৰিবা কৃষ্ণ ৰাজা দেৱ মৰে জানিনি অন্তৰে নৰে বোলা হরে রাম 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 রাম। জয় কৃষ্ণ। জয় কৃষ্ণ। ইমান সুন্দৰভাৱে আধ্যাত্মিক দৰ্শনত প্ৰভু ভগৱন্ত ক'ত আছে আমাক দেখুৱাই দিছে। নিৰাকাৰ নিৰঞ্জন প্ৰভু ভগৱন্ত বাহিৰৰ জগতত
বিচাৰি বিচাৰি হাবাতৰি খোৱাৰ কোনো কাৰণ নাই যিজন প্ৰভু ভগৱন্ত নিজৰ হিয়াতে আছে নিজৰ লগতে আছে এই বিশ্বাসটোক আমাক কৰিবলৈ দিয়া হৈছে কাৰণ বাহিৰত থকা ঈশ্বৰজনক আমি দেখা নাই নিৰাকাৰ নিৰঞ্জন বুলি যাক কোৱা গৈছে আৰু ভিতৰত থকা কৃষ্ণজনকো ভগৱানজনকো আমি দেখা নাই দেখিছোঁ জানো যিবোৰ শক্তিয়ে আমাক জীয়াই ৰাখিছে আমি কওঁ আমি যে কৃষ্ণই ভগৱন্তই আমাক জীয়াই ৰাখিছে এই কথাটো বেলেগে কয় আমি মানো বুজি লওঁ কিন্তু তাক যদি আমি প্ৰকৃতপক্ষে যদি গৱেষণামূলকভাৱে যদি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে এই শৰীৰত কেনেকৈ প্ৰভু ভগৱন্তে আমাক জীয়াই ৰাখিছে চিন্তা কৰি চাওকচোন দেখা বস্তুবিলাকে দেখা আমাৰ ৰূপ থকা বস্তুবিলাকে আমাক কিন্তু জীয়াই ৰখা নাই হাত ভৰি চকু কাণ নাক মুখ দেহৰ অংগ পতংগ এইবিলাকে কিন্তু প্ৰকৃততে আমাক জীয়াই ৰখা নাই এই কথাটো জানিব লাগিব কিয় জীয়াই ৰখা নাই যে আমাৰ দেহৰ ভিতৰত আমি বায়ুৰ নামত আমি উশাহ নিশাহ লৈ আছোঁ বায়ুটোক আমি দেখিছোঁনে নাই দেখা তেতিয়াহ'লে এই বস্তুটো কি এক নম্বৰ কথা বায়ুটোকে আমি প্ৰাণ বুলি কৈছোঁ বায়ুটোকে জীৱ বুলি কৈছোঁ কাৰণ প্ৰথম অৱস্থাত যদি আমি উশাহ নিশাহটো বন্ধ কৰি দিওঁ তেতিয়াই গম পাই যাওঁ আমি জীয়াই থকাটো আমাৰ কাৰণে সম্ভৱ হ'ব নে নহ'ব গতিকে আমি বায়ুটো নেদেখা বস্তুটোক আমাৰ এটা ধাৰণা আছে যে বায়ুটোৱেই হৈছে আমাৰ ভগৱান বায়ুটোৱেই হৈছে আমাৰ প্ৰাণ কিন্তু এই বায়ুটোক ভিতৰলৈ সোমোৱাই নি বাহিৰলৈ কোনে উলিয়াই দিয়ে আৰু ভিতৰত নি পেলাই কি কৰে এটা বায়ু আমি ভিতৰলৈ সোমোৱাই দিলোঁ আৰু এটা বায়ু আমি বাহিৰলৈ উলিয়াই দিলোঁ এই কৰ্মটো নকৰাকৈ আমি জীয়াই থাকিব পাৰোঁ নে নোৱাৰোঁ কেতিয়াবা আমি ভাবিছোঁনে নাই ভাবা তেতিয়াহ'লে এই কামটো কোনে কৰাই আছে চিন্তা কৰি চাওক যে কলিজাই ধপধপাই গোটেই কৰ্মটো বোলে কৰি আছে কলিজাৰ ধপধপনি থকালৈকে আমি জীয়াই আছোঁ কিন্তু সেই কলিজাটো প্ৰভু ভগৱন্তে গৰ্ভতেই এবাৰ যেতিয়া তেওঁ ষ্টাৰ্ট দি দিলে সেইদিনাখনৰ পৰাই ষ্টাৰ্ট হৈ আছে কোনো কাৰণতে সেইটো বন্ধ হোৱা নাই যিদিনাখনে বন্ধ হ'ব সেইদিনাখনেই সকলো শেষ চাওক তেতিয়া এই শক্তিটো কোনে চলাই আছে এইটো যদি আপুনি যদি ভালকৈ যদি নিজকে চিন্তা কৰি চায় তেতিয়াহ'লে জানিব লাগিব যে যিজন প্ৰভু ভগৱন্ত নিৰাকাৰ নিৰঞ্জন সেইজনে আত্মৰূপে যে আমাৰ ভিতৰত থাকি কৰ্মবিলাক কৰি আছে এই কথাটো সত্য আৰু সেইজন ঈশ্বৰৰ কোনো ৰূপটো কেনেকুৱা দেখাত কেনেকুৱা এই কথাটো উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে প্ৰভু ভগৱন্তে তাৰ কৃপা কৰি সৃষ্টিত তেওঁ এটা ৰূপ দৰ্শন ব্ৰহ্মাৰ জৰিয়তে জগতক প্ৰদান কৰি দিছে যে মোক যদি নেদেখাজনক যদি বিচাৰি চাব লাগে তেতিয়াহ'লে মোক এইটো ৰূপতে বিচাৰা মই চতুৰ্ভুজ ৰূপ আছে 64 কলা মূৰ আছে 32টা অলংকাৰ আছে সেই 32টা অলংকাৰ নাম পৰ্যন্ত মানে ব্ৰহ্মাক দেখুৱাই দিছে দৰ্শন দিছে যে এইটো ৰূপতে মই আছোঁ আৰু এইটো ৰূপত মোক বিচাৰিলে জগতে পাব গতিকে এই ৰূপটো যদি আমি ধ্যান কৰোঁ তেতিয়াহ'লে প্ৰভু ভগৱন্তে নিজেই এটা মূৰ্তি লৈ সেই ধ্যানৰ মাজেৰে আমাক দৰ্শন কৰোৱাত আমাক সহায় কৰিব আৰু সেইকাৰণে যোগীসকলে ঈশ্বৰক ধ্যান কৰাৰ পিছত যেতিয়া চকু মুদি ইন্দ্ৰিয় চকু মুদি যেতিয়া অন্তৰ দৰ্শন কৰে নিজৰ ভিতৰখন চাবলৈ যত্ন কৰে প্ৰভু ভগৱন্তৰ ৰূপটো যেতিয়া তেওঁ মানে মনত পেলায় সেই ৰূপটো সঁচাকৈ প্ৰভু ভগৱন্তই ধাৰণ কৰি তেওঁক দেখুৱাই দিয়ে অন্যসকলে কিন্তু দেখা নাপাব কাৰণ এই ৰূপটো দেখিবৰ কাৰণে তিনিটা শক্তি একত্ৰিত কৰিব লাগিব যি তিনিটা শক্তিৰ কথা কৈছে প্ৰকৃতিৰ এই তিনিটা শক্তি এক যদি হয় এটা হৈছে তন মন আৰু বাক্য হয়নে তন মানে দেহ কায় বাক্য মন বুলি যাক কোৱা গৈছে এই তিনিটা যদি এক হয় তেতিয়াহে প্ৰভু ভগৱন্তে তেওঁৰ স্বৰূপটো সেইজনৰ আগত দেখুৱাব পাৰে গতিকে এই ৰূপেৰে যোগীসকলে প্ৰভু ভগৱন্তৰ ৰূপ দৰ্শন কৰি তেওঁ অনন্ত
সেই ৰূপে তেওঁলোকে তৰি যোৱাৰ এটা ৰাস্তা বিচাৰি পায়। আৰু এই মহত্বটোকে আমাক কৈ আছে, হেন বন্ধু কৃষ্ণ আছা হিয়াতো সাক্ষাৎ মৰৈ তাংক নবজে চিত নিযাতনা নাও এৰি তল যায় জলত বিবুধি যেন ৰোগী মৰৈ কোচে আচত ঔষধি। গোবিন্দ আমাক এনেকুৱা এক বিবুধিত পৰা আমাৰ নৰৰ কথা কৈ আছে। সকলো আছে কিন্তু আমি বিচাৰি নাপাওঁ। ভৰা সাগৰ এখন পাৰ হ'ব লাগে, কি নাওখনো লগত আছে, কিন্তু নাওখন দেখা পোৱাৰ পিছতো নাওখনত উঠি পেলাই যে সাগৰখন পাৰ হ'ব পাৰোঁ এই চিন্তাটো আমাৰ নাই। আৰু লগতে আমি বেমাৰত আমি ককবকাই আছোঁ, কিন্তু মোৰ হাততে অমৃতৰ এটা ভাণ্ডাৰ মোৰ হাততে আছে, ঔষধি মহৌষধি মোৰ হাততে আছে। সেই ঔষধটো খালেই মোৰ বেমাৰ ভাল হয়, কিন্তু মই নোখোৱাকৈ মই চটফটাই আছোঁ আৰু সেইমতে মই মৰি গৈছোঁ। সেই ঔষধটো কি? প্ৰভু ভগৱন্তৰ নাম। সেই প্ৰভু ভগৱন্তৰ নাম ল'লেই, নাও নামৰ নৌকাখনত উঠিলেই আমি ভৱসাগৰখন পাৰ হ'ব পাৰোঁ। কিন্তু সেই প্ৰভু ভগৱন্তৰ নামৰ নৌকাখনত আমি উঠিবৰ কাৰণে আমি নিবিচাৰোঁ। কিয়? যে সেই নাওখন আমি আচলতে বুজিয়েই পোৱা নাই। দেখা টুলুঙা নাও, কিন্তু যিমানেই টুলুঙা দেখাত নহওক কিয় তাত গোটেই সৃষ্টি ব্ৰহ্মাণ্ডখনকো যদি উঠাই দিয়া যায় তথাপিও সেইখন নাও তল নাযায়। এইখন হৈছে প্ৰভু ভগৱন্তৰ নামৰ নৌকাৰ নাম। গতিকে এই নৌকাখন আমাৰ হৃদয়ৰ ভিতৰতে আছে বুলিছে। হৃদয়ৰ জলধিতে সেই নাওখন ৰৈ আছে তেওঁ আত্মাৰূপে। গতিকে তেওঁৰ নামটো ল'লে আমি তৰি যাব পাৰোঁ। হাতৰ অমৃত এৰৈ কৰৈ বিষ পাণ হিয়াত কৃষ্ণক তেজি ভোজই আনদায় দেৱ আন। ইমান সুন্দৰভাৱে কৈ আছে যে আমাৰ অন্য দেৱক পূজা কৰাৰ কথাটো কৈ আছে। ইতিমধ্যে আমাৰ গুৰুসকলে আলোচনা কৰি আছে, আমাৰ পাপো কৰিলোঁ পুণ্য কৰিলোঁ ক'লৈ যাওঁ, এতিয়া আমি কোনটো বস্তু পাম? কিন্তু পাপ পুণ্য আপোনালোকে একেলগে একে সমানে কেতিয়াও কৰিব নোৱাৰে। হয়, আপুনি প্ৰথমতে পাপ কৰিব লাগিব। পাপ কৰাৰ পিছত যদি পাপৰ আপুনি যদি কিবা প্ৰায়শ্চিত্ত কৰিব বিচাৰে তেতিয়াহে আপুনি পুণ্য কৰ্ম কৰিব পাৰিব। আৰু যদি আপুনি প্ৰথমতে পুণ্য কৰ্ম কৰিলে কিন্তু তাৰ পিছত যদি আপুনি পুণ্য কৰ্ম ত্যাগ কৰি বিষয়ৰ কৰ্মসূত্ৰে যদি আপুনি পাপ কৰিব লগা হয় তেতিয়াহ'লে সেই পাপ আৰু পুণ্য দুয়োটা কৰ্ম আপোনাক কৰা হ'ব। কিন্তু একে সময়তে এজন লোকে পাপ আৰু পুণ্য দুয়োটা কেতিয়াও কৰিব নোৱাৰে। গতিকে এই কথাটো জানিব লাগিব। আৰু যদিহে ভাগৱতে দিয়া দৰ্শন মতে আমাৰ গুৰুসকলে কৈ আছে যে নাইৰ নাম ল'লে যদি তৰি যাব পাৰি, আজি মই নাইৰ নাম লৈ যাওঁ, মই তৰি যাম, তাৰপিছত মই আকৌ বিষয় কৰ্ম কৰি পাপ কৰিম, এইটো কৰ্ম কৰিলে প্ৰভু ভগৱন্তে তোমাক কেতিয়াও ক্ষমা নকৰিব। গতিকে তুমি নিজৰ চিত বুদ্ধি মনক এক কৰি তুমি যদি মহা পাপ কৰাৰ পিছতো ঈশ্বৰৰ শৰণাপন্ন হৈ ঈশ্বৰে গতি দিব। ৰত্নাকৰে যেনেকৈ গতি পাইছিল, মহা পাপ কৰিল, গোটেই জীৱনত তেওঁ পাপেই কৰি গৈ আছে। পাপ কৰি 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 গৈ 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 এটা সময়ত নাৰদে আহি পেলাই যেতিয়া ক'লে যে ইমান মহাপাপ কৰি আছা, তুমি তৰিব পাৰিবানে? ইমান মহাপাপৰ বোজাটো কেনেকৈ তুমি বহন কৰিবা অকলে? তেতিয়া ক'লে যে এইবিলাকতো মই পাপ যদি আপুনি কৰিছে পাপ কৰা বুলি মোৰ কাৰণে কৰা নাই। এই কৰ্মখিনিৰ জৰিয়তে যদি পাপ হৈছে তেতিয়াহ'লে এই কৰ্মখিনিৰ জৰিয়তে মোৰ পিতৃ আছে, মাতৃ আছে, মোৰ পত্নী আছে, মোৰ পুত্ৰ আছে, পৰিবাৰ আছে, পৰিয়ালক মই ভৰণ পোষণ দি আছোঁ। মই পাপৰ অংশ যদি ল'ব লাগে তেতিয়াহ'লে তেওঁলোকো ল'ব লাগিব। গতিকে সেইকাৰণে মোৰ চিন্তা নাই, ভাগ হ'ব লাগিব। তেতিয়া কৈ আছে যদি তুমি কথাটো সত্য হয় তুমি সুধি আহা। সুধিবলৈ যাওঁতে ক'লে, পিতৃয়ে ক'লে যে পিতৃ মাতৃক পোহপালন দিয়া দায়িত্ব পুত্ৰ। গতিকে পুত্ৰই ক'ৰ পৰা কেনেকৈ ইনকাম কৰি আনি ল'ৰা ছোৱালীয়ে কেনেকৈ ইনকাম কৰি আনি পিতৃ মাতৃক খুৱাইছে, পিতৃ মাতৃটোতো জানিব লগা কথা নহয় নহয়। কিন্তু তুমি যদি বেয়া কাম কৰি আছা তেতিয়াহ'লে তাৰ ফলটো মই ভুগিব নোৱাৰিম।
তোমাৰ অংশ ল'ব নোৱাৰিম মাতৃও ল'ব নোৱাৰিলে পত্নীটোতো আৰু ওচৰত খাই উঠিলে বিয়াৰ দিনাখনেই তুমি মোক অংগীকাৰ কৰি আনিছিলা তোমাৰ সমস্ত দায়িত্ব মোৰ তুমি যেনেকেই নোহোৱা তুমি মোক পোহপাল দিব লাগে ক'ৰ পৰা কেনেকৈ পোহপাল দিছা তুমি জানা মই দায়িত্ব ল'ব নোৱাৰোঁ ল'ৰা ছোৱালীও একেটাই ক'লে যে তোমাৰ পৰা যি পাইছোঁ এইখিনি আমাৰ সম্পদ বুলি ভাবিছোঁ তুমি ক'ৰ পৰা কেনেকৈ আনিছা নানিছা ক'ব নোৱাৰোঁ জন্ম দিলা যেতিয়া তুমি আমাক ডাঙৰ দীঘল কৰিবই লাগিব গতিকে তোমাৰ দায়িত্ব তুমি যে বেয়া কাম কৰিছা আমি দায়িত্ব ল'ব নোৱাৰোঁ তেতিয়াই তেওঁ মনলৈ আহিলে ধিক্কাৰ যাৰ কাৰণে মই আজি ইমান দিন দেহক পানী কৰি আজি হাড়ক মাটি কৰি এনেকৈ মই দুষ্কাৰ্য কৰিলোঁ মহা পাপ কৰিলোঁ মানুহক হত্যা কৰিলোঁ লুণ্ঠন কৰিলোঁ তাৰপিছতো যদি যাৰ কাৰণে মই এই সমস্ত ধন উপাৰ্জন কৰিলোঁ সেইসকলে মোৰ যদি দায়িত্ব নলয় সেইসকল কেতিয়াও মোৰ হ'ব নোৱাৰে গতিকে আজিৰ পৰা তোমালোকৰ লগত মোৰ সম্পৰ্ক নাই নাৰদৰ ওচৰলৈ আহিল নাৰদে সুধিলে কি হ'ল উত্তৰটো দিলে তাৰপিছত ক'লে এতিয়া মই কি কৰিম তেতিয়া কৈছে তুমি এতিয়া অন্য একো কৰিব নালাগে যদি তুমি এই বৃত্তিটো ত্যাগ কৰিব পাৰা তেতিয়াহ'লে তোমাৰ তৰণৰ উপায় আছে তোমাৰ মহাপাপ খণ্ডন হোৱাৰ উপায় আছে বোলে কেনেকৈ তুমি ৰাম নাম লোৱা চাওক দেই ৰাম নাম ল'বৰ কাৰণে ক'লেহে ৰাম নামটো তেওঁৰ কৰ্ণপটত সোমাই তেওঁ হিয়াত প্ৰৱেশ কৰি দৃঢ়তাৰে তেওঁ মানি ল'লে উচ্চাৰণ কৰিবৰ কাৰণে যেতিয়া ইচ্ছা কৰিছিল তেতিয়া তেওঁৰ ইন্দ্ৰিয়বৰ্গই ইমান পাপত মানে নিমজ্জিত হৈ গ'ল ইন্দ্ৰিয়বৰ্গই এতিয়া ৰাম নাম ল'ব নোৱাৰা হৈ গ'ল চিন্তা কৰি চাওক গতিকে ৰাম নাম মুখতে নাহে ইন্দ্ৰিয় নহয় জানো গতিকে ইন্দ্ৰিয়বৰ্গয়ো ৰামৰ নামে উচ্চাৰণ কৰিব নোৱাৰে ইমান মহাপাপ অৰ্জন কৰিলে কিন্তু চিত্তটো যে তেওঁ দৃঢ় হ'ল দৃঢ়ৰ কাৰণে তেওঁ চিত্তত ৰাম নামৰ বীজটো সোমাই গ'ল যাৰ কাৰণে তেওঁ ভুলে হওক শুদ্ধে হওক সেই নাম তেওঁ যেতিয়া জপ কৰিবলৈ আৰম্ভ কৰিলে এটা সময়ত ইন্দ্ৰিয় শুদ্ধ হৈ পৰিল বাৰে বাৰে যেতিয়া সেই একেটা নামে যেতিয়া হৃদয়খন মলিয়ন হৃদয়খন যেতিয়া ধুই পখালি সদায় দিনে যদি তাক ঘঁহি মাজি থাকিব লগা হ'ল গতিকে এটা সময়তো মনৰ মল আঁতৰি গুচি গ'ল দেহৰ শুদ্ধতাটো আহিল আৰু তাৰ কাৰণে তেওঁ কিমান কষ্ট কৰিলে চাওক দেহৰ সমস্ত বিষয়ৰ যি বাষ্পবিলাক আছে সেইবিলাক উঁই পৰুৱাৰ হতুৱাই খুৱাই বোৱাই তেওঁ সেইবিলাকক নাইকিয়াই কৰি পেলালে যে উঁই সাপলৈ যে ঢাকি পেলাই অৰ্থটো কি যে মই বিষাক্ত দেহটো এই বিষাক্ত দেহটো যেতিয়ালৈকে শুদ্ধ নহ'ব তেতিয়ালৈকে মই সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰিম গতিকে ঋষি মুনিসকলৰ মহাতপৰ ফলত সেই যদি দেহটোক যদি উঁয়ে সাপলৈ খোৱাৰ সময়তো তেওঁলোকে গমেই নাপায় কাৰণ হিয়াৰ মাজত হাড়ৰ মাজত যেতিয়া নাম জপ হৈ থাকে বাহিৰত কি হৈ আছে সেইটো আচল কথা নহয় গতিকে বাহিৰৰখনটো নাইকিয়া হ'বই লাগিব কাৰণ বেয়া বস্তুৱে যদি আগুৰি আছে বিষয়ৰ বেয়া তেজ শক্তিখিনিক লৈ যদি আমি তেজ মাংস যদি বহাই আছোঁ সেইখিনিতো প্ৰথমতে আমি ধুই পখালি নাইকিয়া কৰিব লাগিব নালাগিব জানো আমাৰ গাত যদি যিটো লেতেৰা ঘাঁহ হয় সেই ঘাঁহটো আমি কাটি কুটি হ'লেও তাৰ বেয়া বস্তুখিনি আমি উলিয়াই দিব নালাগিব কিন্তু কাটিবলৈ যাওঁতে যদি দেহটো কষ্টও পায় তাকো আমি কিন্তু মানসিকভাৱে আমি সাজু হ'ব লাগিব নাই এইটো প্ৰয়োজনভাৱে সেই গোটেই উঠাই দিব লাগিব যদি মই বাচিব লাগে তেতিয়াহ'লে মোৰ ভৰিখন নহ'লেও মই চলি যাম হাতখন নহ'লেও মই চলি যাম এনেকুৱা এটা দৃঢ়তা তেওঁ আনিব লগা হৈছে নে নাই গতিকে এইকাৰণে যে সেইজনে তৰিব পাৰে মহাপাপীজনো তেতিয়া তৰিব পাৰে কিন্তু তেওঁ যদি আকৌ যদি বিষয় নিমজ্জিত হয় তেতিয়াহ'লে আৰু উপায় নাই কোনো কাৰণতে তেওঁ গতি নাপায় তেওঁ নৰক ভুঞ্জন হ'বই লাগিব 84 লক্ষ নৰক তেওঁ ভুঞ্জিবই লাগিব আৰু নৰকখন বেলেগত বিচাৰিব নালাগে নহয় প্ৰভুসকল এই নৰকখনটো ইয়াতে আছে যদি আমি এই নৰজনমত 3টা সুযোগ প্ৰভু ভগৱানে আমাক দিয়ে 3টা সুযোগতো যদি আমি সৎকৰ্ম কৰি ঈশ্বৰৰ শৰণাপন্ন হ'ব নোৱাৰিলোঁ তেতিয়াহ'লে আমাৰ নৰক দৰ্শনৰ স্বৰূপত কীট পতংগ বা অন্যান্য মানে জীৱবিলাকৰ ৰূপত আমি এই সংসাৰত জন্ম হৈ আমি নানান ধৰণৰ দুখ কষ্ট বেদনা আমি সহ্য কৰিব লাগিব এইখনেই নৰক সকলো সময়তে যদি
কোনে কেতিয়া আমাক মাৰিব কাটিব হানিব এনেকুৱা ভয় শংকাত যদি আমি জীৱন কটাব লাগে, পৰিত্ৰাণৰ উপায়ৰ কথা চিন্তা কৰিব নোৱাৰি সকলো সময়তে ভয় শংকাতে যদি আমি আবদ্ধ হৈ থাকিব লাগে, এটা নৰক নহয় জানো? কিন্তু যিমানেই বিপদ নহওক তাত যদি মই ধীৰে স্থিৰে সেই বিপদৰ লগত মুখামুখি হ'ব পৰাকৈ যদি সৎ সাহসেৰে যদি মই থিয় হৈ থাকিব পাৰোঁ, এইখন যুদ্ধত প্ৰভু ভগৱন্তে এটা পৰীক্ষাৰ যোগেদি আমাক এটা মহাফল আমাক প্ৰদান কৰিব। আৰু সেইটো মহাফলৰ জৰিয়তে আমি জীৱনত প্ৰতিটো পদে পদে আমি আগুৱাই যাবৰ কাৰণে সক্ষম হওঁ। আনকি প্ৰভু ভগৱন্তে নিজেই পৰীক্ষা দি আছে, জগতক সকলোকে দেখুৱাই আছে। প্ৰতিটো ক্ষণতে জন্মৰ মুহূৰ্তৰ পৰাই তেওঁ কেৱল পৰীক্ষাই দি আছে। কোনো ক্ষণতে তেওঁ কেতিয়াও সুখে শান্তিৰে থাকিব পৰা নাই বা সুখে শান্তিৰে থাকিবলৈ তেওঁ ইচ্ছা কৰা নাই। কিন্তু লোককে কি দেখুৱাই আছে? নিজৰ ভিতৰত যিমানেই দুখ বেদনা নাথাকক কিয় তেওঁ সদানন্দ হাস্যময় লাস্যময় সেই মুখমণ্ডলখন ঈষৎ হাঁহিৰে সকলোকে বিমোহিত কৰিব পৰা আনন্দময় মুখখন সকলোকে দেখুৱাই সকলোকে আনন্দিত কৰি আছে। কিন্তু তেওঁ কিমান দুখ আছে এই কথাটো এদিন বিদুৰৰ আগত তেওঁ আপোনাৰ উদ্ধৱৰ আগত তেওঁ স্বীকাৰ কৰি গৈ আছে, মৈত্ৰেয়ৰ আগত স্বীকাৰ কৰি গৈ আছে যে মোৰ কি দুখ, কোনে মোৰ দুখ বুজিব। বসুদেৱ দৈৱকীৰ ওচৰত তেওঁ দুখ প্ৰকাশ কৰিছে, পিতৃ মাতৃ হৈ তোমালোকে মোক জন্ম দি এই পৃথিৱীলৈকে আনিছা, তোমালোকক মই যেনেকৈ সেৱা শুশ্ৰূষা কৰিব লাগিছিল মই নোৱাৰিলোঁ। মোক ধাৰণ কৰাৰ লগে লগে দৈৱকী কৈ আছে, মোক ধাৰণ কৰাৰ লগে লগে তুমি কংসৰ জৰিয়তে যিমানবিলাক নিকাৰ ভঞ্জিলা মোৰ কাৰণে তুমি নিকাৰ ভঞ্জিলা। আৰু জন্ম হৈ মই তোমালোকক সেৱা কৰিব লাগিছিল, কংসৰ ভয়ত মই যমুনা পাৰ হৈ মই বৃন্দাবনত মই গোকুলত মই আশ্ৰয় ল'লোঁ। তাৰপিছতো তোমালোকক কিমান যান্ত্ৰণা দিলে, আজিলৈকে মই তোমালোকক মই একো এটাই সেৱা শুশ্ৰূষা কৰিব নোৱাৰিলোঁ। কংসক বধ কৰাৰ পিছত বন্ধনমুক্ত কৰি বসুদেৱ দৈৱকীৰ ওচৰত তেওঁ সেৱা কৰি এনেদৰে তেওঁ নিজৰ আৱেগ প্ৰকাশ কৰিছে, দুখ প্ৰকাশ কৰিছে, হয়নে নহয়? তাৰপিছতো প্ৰতি পদে পদে দুখেই আছে, কিন্তু সেই দুখ প্ৰভু ভগৱন্তে ভকতক দেখুওৱা নাই। কিন্তু এই দুখে তেওঁ নিজেও বৈকুণ্ঠলৈ যোৱাৰ সময়ত সেই দুখ অনুভৱ কৰি তেওঁ গুচি গৈছে। গতিকে এইটোৰ পৰা আমাক এটাই বুজাইছে, দৰ্শন দিয়াইছে যে এইখন সংসাৰত যদি আমি আহিছোঁ দুখৰ মাজেৰে আহিছোঁ, দুখৰ মাজেৰে আমি বিষয় ভোগ কৰিছোঁ। বিষয় ভোগ কৰা মানে আপুনি দুখ ভোগ কৰা বুলি জানি লওক। কোনো কাৰণতে বিষয়ৰ মাজত প্ৰকৃত সুখটো নাপায়। সুখৰ এটা নিৰ্বিবাদ লৈ কেৱল আপুনি বিষয় ভোগ কৰিছে, আৰু বিষয় ভোগ কৰাৰ লগে লগে আপুনি তাৰ বিষ অনুভৱ কৰিছে, যন্ত্ৰণা অনুভৱ কৰিছে। প্ৰতিটো মুহূৰ্তে মুহূৰ্তে আপোনাৰ মনক চঞ্চলতা প্ৰদান কৰিব লগা হৈছে, স্থিৰ বুদ্ধি নাই। সংসাৰখনেই মায়া বুজিছে, ধৰিবই। কাৰণ প্ৰভু ভগৱন্তে সংসাৰখনকে মায়াৰ জৰিয়তে সৃষ্টি কৰা নাই জানো? আমি যদি বিষয়ৰ চিন্তা কৰি থাকোঁ আমাক মায়া গাহে পাই থাকিব। হয়, আৰু যদি ঈশ্বৰৰ কথা চিন্তা কৰোঁ আমাক ঈশ্বৰৰ কথা চিন্তা কৰিলে আমাৰ মায়া সংসাৰখনত থাকিও আমি মায়াৰ লগত আমাৰ সহযোগ নাথাকিব। সংসাৰতে থাকিম কিন্তু মায়াৰ লগত আমাৰ মায়াই একো কৰিব নোৱাৰে। যেনেকৈ আপোনাৰ পানী মেটেকা আপোনাৰ ক'ত জন্ম? পানীতে জন্ম, নহয় জানো বাৰু? পানীতেই জন্ম, কিন্তু পানী তাক ডুবাব নোৱাৰে। আৰু পানী নহ'লে কিন্তু সি জীয়াইও থাকিব নোৱাৰে। গতিকে এই পানী মেটেকা চোপা আপুনি যদি পানীৰ পৰা তুলি আনি পেলাই বামত আপুনি যদি থৈ দিয়ে, অকণমান সময়ৰ পিছতে সি লেৰেলি গুচি যাব, সি মৰি যাব। কিন্তু অথচ সেই পানী মেটেকা পানীয়ে বুঢ়াব নোৱাৰে। গতিকে তদ্ৰূপ আমি মায়াত থাকিও, মায়াৰ মাজেৰে আমি বিষয়ৰ মাজেৰে আমি কৰ্মখিনি কৰিও বিষয় জয় কৰিব পাৰিব লাগিব। বিষয় জয় কৰিব পাৰিলে কোনো কাৰণতে মায়াই আমাক একো কৰিব নোৱাৰে। ঠিক তদ্ৰূপ প্ৰভু ভগৱন্তৰ নামটোৱে হৈছে বিষয় জয় কৰাৰ মূল শক্তি। গতিকে প্ৰভু ভগৱন্তৰ নামত আমি যিমানেই বিষয় কৰ্ম কৰোঁ, সেই ঈশ্বৰ কৰ্ম কৰোঁ বুলি পেলাই ভাবি ল'লে আমাৰ যিটো মইবৰ যিটো অহংকাৰ, মই কৰা কাম বুলি কৰে যিটো অহংকাৰ, এইটো নাশ কৰিব পাৰিলেই আমি
বিষয় সংসাৰখনৰ পৰা তৰি যাব পাৰি। এই কথাটোৱে সত্য। কিন্তু এইখিনিকে পাবৰ কাৰণে আমাক গুৰু দৰ্শন লাগিব। নাৰদক যেনেকৈ প্ৰয়োজন হৈছিল ৰত্নাকৰক, গতিকে ঠিক তেনেকৈ আমি প্ৰত্যেকে একো ৰত্নাকৰ নহয় জানো বাৰু? আমি কিমান জীৱক আমি ত্ৰাস কৰি আছোঁ, ভয়ত সকলোৱে আমাৰ পৰা আঁতৰি চলিবলৈ বাধ্য হয়। আমাৰ নৰসকলৰ কথা বাদ দিছোঁ, অন্যান্য জীৱবিলাকে যেন আমাক দেখিবলৈ ভয়ত আঁতৰ হৈ তেওঁলোকে দৌৰি নপৰে জানো? বনৰীয়া যদি পহু এটা যদি ওলায়, শিয়াল এটা যদি ওলায়, মনুষ্য এটা দেখাৰ লগে লগে দৌৰি পলাবৰ কাৰণে তেওঁলোকে বাধ্য নহয় জানো? কিয়? কাৰণ আমাক দেখি তেওঁলোকে ভয় খায়। কিয় ভয় খায়? ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক আমি অত্যাচাৰ কৰোঁ বুলি। আৰু আমাৰ শক্তিটোৰ কথা তেওঁলোকে জানে। জানাৰ কাৰণে তেওঁলোকে আমাৰ ভয়ত পলায়। কিয়? কিন্তু বনত থকা তপস্বী ঋষিমুনিসকলক দেখিতো বনৰ সেই জীৱবিলাকতো নপলায়। একেখিনি জীৱ আমাক দেখি যে পলায়, তেওঁলোকক দেখিলে কিয় নপলায়? চিন্তাটো কৰিছা? গতিকে তেওঁলোকৰ লগত এটা সহাৱস্থান আছে, জীৱৰ প্ৰতি এটা মানে হেৰি এটা আছে, আপোনাৰ এই বুজাবুজি এটা আছে, হয়নে? যত জীৱ তত শিৱ, এনেকুৱা এটা স্বৰূপ, এটা ব্ৰহ্মময় স্বৰূপ এটা সেই লোকসকলে দেখা পায় কাৰণে গতিকে কোনো জীৱ জন্তুৱে তেওঁলোকক কি কৰি ভয় নকৰে। কিন্তু আমাক দেখিলেতো ভয় কৰে। গতিকে আমি ৰত্নাকৰ হয়নে নহয়? গতিকে যদি আমি ৰত্নাকৰ হয়, তেতিয়াহ'লে আমাক এজন গুৰুৰূপে নাৰদৰ প্ৰয়োজন হ'ব। নাৰদে যি ক'ব আমি তাক মানিব লাগিব, গুৰুৱে যি কয় আমি তাক মানিব লাগিব। আৰু যদি মানুহ দৃঢ়তাৰে সেইমতে যদি আমি কৰ্ম আচৰণ কৰোঁ, তেতিয়াহ'লে জানিম যে লাহে লাহে আমাৰ গুৰুৰ প্ৰতি আমাৰ ভক্তি আহিব, ঈশ্বৰৰ প্ৰতি আমাৰ দৃঢ় বিশ্বাস আহিব, সমস্ত জীৱৰ প্ৰতি আমাৰ সমভাৱ আহিব। আৰু সেই সমভাৱে আমাক এই সংসাৰৰ পৰা, বিষয় সংসাৰৰ পৰা তৰিবৰ কাৰণে আমাক সুযোগ আৰু সুবিধা প্ৰভু ভগৱন্তে প্ৰদান কৰিব। বাৰু যি কি নহওক গুৰু সমস্ত, আহক ইয়াৰ পিছত দুলৰী চন্দ্ৰ সুন্দৰভাৱে আৰু এই মহতত্বৰ কথাখিনি আমাক ক'বলৈ যত্ন কৰিছে। আহক, জয় কৃষ্ণ।